কাৰ্বি পৰিষদত পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ পদক্ষেপ এইবাৰ সচেং ঢেণ্টা আৰু দুৱাৰবাগৰি মিনি ষ্টেডিয়ামকে ধৰি কেইবাটাও নিৰ্মাণৰ আধাৰশিলা স্থাপন CEM তুলিৰাম ৰংহাং আৰু মন্ত্ৰী পীযুষ হাজৰিকা টাউন কমিটি নিৰ্বাচনত প্ৰাৰ্থিত্বৰ বাবে লাগিব ম্যাদী পত্তা থকা ব্যক্তি বকলিয়াত অনুষ্ঠিত নিৰ্বাচন সম্পৰ্কীয় সৰ্বদলীয় সভাত ৰিটাৰ্নিং অফিচাৰ টেনচিন ইংটিয়ে কৰিলে সদৰি হাহাকাৰ হৈছে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিচৰাসকলৰ হাঞ্জলাংছত ব্লক পৰ্যায়ৰ স্পৰ্ট মিট সম্পন্ন হাঞ্জলাংছ ইউথ ক্লাব আৰু নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত স্পৰ্ট মিটত ফুটবল খেলকে ধৰি বিভিন্ন খেল অনুষ্ঠিত খেলত দক্ষতা প্ৰদৰ্শন যুৱক যুৱতীৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে সমাগত টাউন কমিটি নিৰ্বাচন তাৰ কেইটামান পিছতে লোকসভা নিৰ্বাচন কাৰ্বি পৰিষদত বিজেপি নেতৃত্বাধীন চৰকাৰখনে সেই ভোটাৰ ৰাইজক আকৰ্ষণৰ বাবে নীত সৃষ্টি কৰিছে নতুন নতুন চমক তাৰে অংশৰূপে জিলাখনৰ ভিতৰত পিছপৰা সমষ্টিৰ ভিতৰৰে অন্যতম দুই সমষ্টি সচেং ঢেণ্টা আৰু বাগৰিত উন্নয়নৰ বাবে শনিবাৰে বিভিন্ন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে CEM তুলিৰাম ৰংহাঙে আনকি ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাও আহি হাত উজান দিছেহি হয় কাৰ্বি আংলং জিলা পৰিষদত বিগত সাহসীয় দলৰ চৰকাৰবোৰে মাহিয়াই সুলভ আচৰণ কৰা দুই সমষ্টি সচেং ঢেণ্টা আৰু দুৱাৰবাগৰি এলেকাক গুৰুত্ব দিছে বিজেপি চৰকাৰে এয়া যদি কেৱল আগন্তুক লোকসভা নিৰ্বাচনৰ চমক নহয় তেন্তে পিছপৰা দুই সমষ্টিত আগন্তুক দিনত পৰিৱৰ্তন অৱশ্যভাংসী বুলিবই পাৰি পৰিৱৰ্তন তথা উন্নয়নৰ অংশৰূপে সচেং ঢেণ্টা আৰু দুৱাৰবাগৰি দুই সমষ্টিতে মিনি ষ্টেডিয়াম মুকলি মঞ্চ ইনডোৰ ষ্টেডিয়াম গেলেৰী আদি নিৰ্মাণৰ বাবে CEM তুলিৰাম ৰংহাঙে আধাৰশিলা স্থাপন কৰে আনহাতে দুৱাৰবাগৰি সমষ্টিৰ অন্তৰ্গত দেহৰি আৰু বালিজুৰিত 30খন বিচনাযুক্ত মডেল হস্পিটেল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই বছৰত মই কি দেখিছো যোৱা দুটা বছৰত মই কাৰ্বি আংলঙৰ পৰিৱৰ্তন দেখিছো আজি পৰা কেইটামান দিন আগতে মই পঠাইছিলো যোৱা 8 জানুৱাৰী ডিচেম্বৰ মই আহিছিলো আপোনালোকৰ ইয়াতে ক'ত আছিলে আমাৰ কাৰ্বি আংলঙৰ বিপুত এটা খুব আটক ধুনীয়া ষ্টেডিয়াম বনাইছে আৰু এইখন খেল আছিলে ভাইচুল গুটি আহিছিলে আমাৰ দেশৰ একদম খুব দামী ফুটবল তাৰকা তেখেতৰ লগত এইখন হয় সেই দুখনৰ শুভাৰম্ভ কৰিছিল এই ষ্টেডিয়ামটো আজিৰ পৰা 2 বছৰ আগতে আধাৰশিলা অনুষ্ঠানটো মই হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত আছিলোঁ আকৌ 1.5 বছৰমান পিছত এই ষ্টেডিয়ামটো হিমন্ত বিশ্ব শৰ্মাৰ আকৌ পিতা কাটিলে আৰম্ভণি কৰি সেইদিনা মই উপস্থিত আছিলোঁ আজি মই ইতিমধ্যে দুৱাৰবাগৰিত এখন হস্পিটেল আধাৰশিলা স্থাপন কাৰ্যসূচী সমাপ্তিৰ পিছতে চেলিমখোৱাত কাৰ্যবাহী সদস্য কাচেৰ ৰংপিপিৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা উল্লেখ্য আধাৰশিলা স্থাপন তথা ৰাজহুৱা সভাত CEM ৰংহাং Lancar dan tidak lakukan isi tadi itu
मार पार्टी की गड़बड़ ले तो क्या है अपनी मदद ले तो क्या है अपनी मां क्या है बेटियां को ले तो ये तो मैं तुम देखो वो सेरे को तो भाग आके जो इतना মন্ত্ৰী পীযুষ হাজৰিকাৰ উপৰিও কাৰ্যবাহী সদস্যক্ৰমে অমৰ সিং টিছো, জগত সিং ইংটি, প্ৰদীপ ৰংপি, লুন সিং টেৰন, মংগল সিং টিমৌ, খন সিং ৰংপি, হৰেণ সিং বে আৰু বিধায়ক ডাক্তৰ মান সিং ৰংপি প্ৰমুখ্যে এমএচি ৰিচাৰ্ড টকবি, দৰ সিং ৰংহাং, প্ৰভাত চন্দ্ৰ তাৰকে ধৰি ৰাজ্যৰ বিজেপিৰ উপসভাপতি লংকি ফাংচো উপস্থিত থাকে। অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলা টাউন কমিটিসমূহৰ আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত দিব বিচৰাসকলৰ বাবে নতুন নিৰ্বাচনী নীতি। নিৰ্বাচনৰ বাবে মনোনয়ন দিব বিচৰাসকলে অন্যান্য প্ৰয়োজনীয় প্ৰমাণ পত্ৰৰ লগতে দিব লাগিব ম্যাদী পত্তাও। মনোনয়ন পত্ৰৰ লগতে ম্যাদী পত্তা গাঁঠি দিয়াটো বাধ্যবাধকতা কৰিছে জিলা নিৰ্বাচনী আয়োগে। আৰু এই কথা শনিবাৰে বকলীয়া টাউন কমিটি কাৰ্যালয়ত আলোচনা কক্ষত অনুষ্ঠিত জৰুৰী সভাত ঘোষণা কৰে নিৰ্বাচনী বিষয়া টেনচন ইংটিয়ে। এইদৰে টাউন কমিটি নিৰ্বাচন নিচেই চমু চাপি অহাৰ সময়তে জিলা নিৰ্বাচনী আয়োগে প্ৰাৰ্থিত দিয়াৰ ক্ষেত্ৰত প্ৰকাশ কৰা নতুন নিৰ্বাচনী নীতিয়ে বিমূৰত পেলাইছে প্ৰাৰ্থিত প্ৰত্যাশীসকলক। কিয়নো প্ৰাৰ্থীসকলে নিজৰ প্ৰয়োজনীয় আন প্ৰমাণ পত্ৰৰ লগতে এতিয়া গাঁঠি দিব লাগিব ম্যাদী পত্তা থকা প্ৰমাণো। আনফালে 24+ সংগঠনে নতুন নিৰ্বাচনী খচৰা প্ৰকাশৰ আগতে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ দাবী তুলিছে। এনে পৰিপ্ৰেক্ষিতত আগন্তুক টাউন কমিটি নিৰ্বাচনৰ বাবে মনে মনে প্ৰাৰ্থিত দিয়াৰ কথা পাঙি থকা সকলৰ বাবে ভীষণ হতাশগ্ৰস্ত হোৱাৰ পৰিলক্ষিত হৈছে। উল্লেখ্য, কাৰ্বি আংলঙত বহু লোকৰে মাটি হয়তো একচনীয়া পত্তা নহয়তো পত্তাহীন লোকৰ সংখ্যা সৰহ। ইপিনে এই নতুন নিয়মে আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিব টিকেট প্ৰাৰ্থী মহিলাসকলক। কিয়নো মহিলাসকলৰ নামত মাটি পত্তা প্ৰায় নাথাকেই, পত্তা থাকে ঘৰৰ মূল পুৰুষ ব্যক্তিৰ নামত। গতিকে দেশকৈ বহু নিৰ্বাচনত টিকেট প্ৰত্যাশী মহিলা প্ৰাৰ্থীৰ বাবে হৈ পৰিছে চৰম হতাশজনক বিষয়। ইমানেই নহয়, নিৰ্বাচনৰ এজেণ্ট, প্ৰপ'জাৰ, ছেকেণ্ডাৰ সকলোৰো থাকিব লাগিব ম্যাদী পত্তা। নিৰ্বাচনৰ পিছত বেলট বাকচ টাউন কমিটি কাৰ্যালয়তে থাকিব বুলি আজি সৰ্বদলীয় সভাত বিষয়াজনে জানিব দিয়ে। বিশেষ প্ৰতিবেদক কাট নিউজ। কাৰ্বি আংলং ক্ৰীড়া প্ৰেমীৰ বাবে ভাল খবৰ। হাঞ্জালাংছত খেলৰ প্ৰতি উৎসাহ আৰু আগ্ৰহৰ বাবে ডিফুস্থিত নেহেৰু যুৱ কেন্দ্ৰই হাঞ্জালাংছ ইউথ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰে ব্লক পৰ্যায়ৰ স্পৰ্ট মিট। বিভিন্ন খেলত অংশগ্ৰহণ কৰি যুৱক যুৱতীসকলেও নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। স্পৰ্টছ মিটৰ সামৰণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত মুকলি তথা বঁটা বিতৰণী সভাত পৌৰহিত্য কৰে হাঞ্জালাংছ ইউথ ক্লাবৰ সভাপতি হাৰসিং বে। সভাত মালয়েছিয়াত অনুষ্ঠিত এছিয়া পেচিফিক মাষ্টাৰ গেমছত জেভলিন থ্ৰ'ত ৰূপৰ পদক বিজয়ী ৰাজেন ৰংপিয়ে মুখ্য অতিথি, বিশিষ্ট সমাজকৰ্মী ক্ৰমে প্ৰতাপ সিং ৰংফাৰ, দিলিৰাম তেৰাং প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিসকলে অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য, স্পৰ্ট মিট অনুষ্ঠিত হৈছিল ডিচেম্বৰৰ 18ৰ পৰা ডিচেম্বৰ 20লৈকে হাঞ্জালাংছ খেলপথাৰত। স্পৰ্টছ মিটত অন্তৰ্ভুক্তি বিভিন্ন খেলৰ ভিতৰত ফুটবল, ভলীবল, ডিস্কাছ থ্ৰ', শ্বটপুট, জেভেলিন, 100 মিটাৰ দৌৰ আদি খেলিব দিয়া হয় নৱপ্ৰজন্মৰ উদীয়মান খেলুৱৈসকলক। সেইমতে ল'ৰাৰ শাখাত ফুটবল খেলৰ ফাইনেলত হেডাৰ ইউথ ক্লাব আৰু ৰংমাৰজং ইউথ ক্লাবৰ মাজত খেলি 2-1 গ'লৰ ব্যৱধানত ৰংমাৰজং ইউথ ক্লাবক হৰুৱাই বিজয়ী হয় হেডাৰ ইউথ ক্লাবে। ছোৱালী শাখাত ভলীবল অনুষ্ঠিত হয়। পইচা ইংটি ইউথ ক্লাব আৰু নিহাং আৰ্চিম ক্লাবৰ মাজত প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। প্ৰতিযোগিতাত দুয়ো দলৰ মাজত ক্ৰমে পইচা ইংটি ইউথ ক্লাবে 25-19 আৰু 25-21 পইণ্টত নিহাং আৰ্চিম ক্লাবক হৰুৱাই বিজয় খিতাপ অৰ্জন কৰে। ডিস্কাছ থ্ৰ'ত বিজয়ীসকল ক্ৰমে হাঞ্জালাংছ ইউথ ক্লাবৰ তাহিন ৰংফাৰ্পি প্ৰথম, ক্লিৰডাব ইউথ ক্লাবৰ ৰেহেনা টিছপি দ্বিতীয়, অৱেকিমি ইউথ ক্লাবৰ কাবন মিলি টকবিপি তৃতীয় স্থান জয়ী হয়। মহিলাৰ শ্বটপুটত তাহিন ৰংফাৰ্পি প্ৰথম, ৰেহেনি টিছপি দ্বিতীয় আৰু ৰূপমিলি বেপী তৃতীয় বিজয়ী হয়। মহিলা জেভলিন থ্ৰ'ত ৰেহেনি টিছপি প্ৰথম, তাহিন ৰংফাৰ্পি দ্বিতীয় আৰু কাবন মিলি টকবিপি তৃতীয় স্থানত বিজয়ী হ'বলৈ সক্ষম হয়। আনহাতে
100 মিটাৰ দৌৰত মহিলা শাখাত কাবন মিলি টকবিপি প্ৰথম, মাৰ্টিনা টেৰনপি দ্বিতীয় আৰু আমিকা টেৰনপি তৃতীয় স্থানত জয়ী হয়। বুকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Turkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 a.m. to 1 p.m. Turkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Turkimi Society. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ দিন চেৰেকৰ পিছতে কাৰ্বি আংলঙতো সমাগত হৈছে টাউন কমিটি নিৰ্বাচন। জিলাখনৰ অন্তৰ্গত সমূহ টাউন কমিটিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমগ্ৰ জিলাখনত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ। CEMৰ গৃহ সমষ্টি বিথুং ৰেংথেমাৰ অন্তৰ্গত ডংকামুকাম টাউন কমিটি নিৰ্বাচনৰ বাবে সকলো ৱাৰ্ডৰ পৰা ব্যাপক ভোটত গেৰুৱা দলৰ প্ৰাৰ্থীক জিকাবলৈ CEM তুলিৰাম ৰংহাং স্বয়ং নিৰ্বাচনী ক্ষেত্ৰত নামি পৰিছে। লগতে সহযোগ কৰিছে টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য আৰু MSC সকলে। কাৰ্বি পৰিষদত বিগত কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ কালছোৱাত জিলাখনৰ সমূহ টাউন কমিটি কংগ্ৰেছৰ দখলত থকাৰ পিছত শেহতীয়া কংগ্ৰেছী শাসনৰ লগতে বিজেপিৰ প্ৰায় 1.5 বছৰীয়া শাসনত টাউন কমিটিত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগৈছিল, যাৰ ফলত জিলাখনৰ গোটেই টাউন কমিটিসমূহ এক দুডালমান অৱস্থাত চলি আছিল। যদিও শেহতীয়াকৈ জিলাখনত টাউন কমিটিৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত সমগ্ৰ জিলাতে বুলিব ধৰিছে নিৰ্বাচনী গৰম বতাহ। ঠায়ে ঠায়ে বিজেপিয়ে বজাবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী ৰণসিঙা। পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকামত আগন্তুক টাউন কমিটি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ যুদ্ধংদেহী মনোভাৱত নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে পৰিষদৰ CEM তুলিৰাম ৰংহাং সহিত টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য তথা MSC আৰু দলীয় কৰ্মীসকল। বিজেপিৰ বিপুল সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত ৰাইজক উদ্দেশ্যি ৰংহাঙে ভাষণত ডংকামুকামৰ গোটেইখিনি ৱাৰ্ডৰ পৰা বিজেপি প্ৰাৰ্থীকে বিপুল ভোটত জয়ী কৰোৱাৰ বাবে আহ্বান জনায়। আনহাতে জিলাখনৰ অন্যতম যৌথ সংগঠন 24+ সংগঠনে এই ক্ষেত্ৰত সাহসীয় দলৰ বাবে মূৰৰ কামৰণিৰ দৰে হৈছে, কিয়নো সংগঠনটোৱে দাবী তুলিছে যে যিহেতু পৰিষদৰ নতুন নিৰ্বাচনী খচৰা প্ৰস্তুত প্ৰক্ৰিয়া চলি আছে, নিৰ্বাচনী খচৰা প্ৰস্তুত তথা প্ৰকাশ নকৰাৰ আগতে টাউন কমিটিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব বুলি সকীয়াই দিছে।
যদিও তাৰ মাজতে সাহকীয় বিজেপি দলে টাউন কমিটিৰ নিৰ্বাচনৰ বাবে কঁকালত ইতিমধ্যে টঙালি বান্ধি ৰণক্ষেত্ৰত নামি পৰিছে এনে প্ৰেক্ষাপটত আগন্তুক দিনত কি পৰিস্থিতি হ'ব সেয়া সময়তেহে পৰিলক্ষিত হ'ব ডংকামুকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আন বছৰৰ দৰে এইবাৰো হাঞ্জলাংছ শাখাই পালন কৰে হেম্ফু দিৱস বৰ্ণাঢ্য ৰীতি নীতিৰে হাঞ্জলাংছৰ কমলাকান্ত বে গাঁৱত পালন কৰে এই দিৱস পুৱা হেম্ফু আৰু ৰাচিনজাক পবিত্ৰভাৱে পূজাৰ নৈবদ্য আগবঢ়াই আৰম্ভ কৰে কুৰচাৰ কেমচিং বে আগন্তুক বছৰটোত খেতি-বাতি দৈনিক জীৱন যাত্ৰা আৰু কৰ্মকে ধৰি সকলোতে মংগলজনক হোৱাৰ লগতে নৈ জান জুৰিৰ পানী আদিও খোৱাৰ উপযোগী হোৱাৰ কামনাৰে পৰম্পৰাগত বিধিৰে পূজা সম্পাদন কৰে পূজাৰ সকলো লক্ষণলৈ চাই কুৰুচাৰে বছৰ মংগল আৰু শুভজনক হ'ব বুলি মন্তব্য কৰিছে উল্লেখ্য এই ধৰণে প্ৰত্যেক বছৰে পৰম্পৰাগত ৰীতি নীতিৰে পূজা সম্পাদন কৰি অহা এইবাৰ 15 বছৰ পূৰ্ণ হৈছে মাংগলিক অনুষ্ঠানটিত কমলাকান্ত গাঁৱৰ গাঁওবুঢ়া চৰকাৰী গাঁওবুঢ়া হেম্ফু মুকৰাঙৰ আদৰবাৰৰ সভাপতি ছয় টেৰাং সম্পাদক চন্দ্ৰ সিং টেৰাং প্ৰমুখ্যে গাঁওখনৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে ৰাইজ উপস্থিত থাকে উল্লেখ্য হাঞ্জলাংছ দাঁতি কাষৰীয়া অঞ্চল বালিগাঁও দিলাওজান আৰু চিলনীজান আদি গাঁৱতো পালন কৰে এই দিৱস উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচী আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ